গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং, গুড মৰ্ণিং। ছাৰ আপোনাক প্ৰশ্ন এটা কৰিব পাৰিমনে বাৰু? ঠিক আছে, কৰ। ছাৰ, হাতী এটাক আমি কিভাৱে ফ্ৰিজত ভৰাই ৰাখিব পাৰিম? কিনো সুধো আচৰিত কথা, মই কেনেকৈ ভৰাব পাৰিম? মই নাজানিম দেই, তহঁতিয়ে ক। ছাৰ একেবাৰে সহজ। প্ৰথমে ফ্ৰিজটো খুলি লৈ সাৱধানে হাতীটো তাত ভৰাই দিলেই হ'ল। ছাৰ আৰু এটা প্ৰশ্ন আছে। কি ক? ছাৰ এটা গাধক কিভাৱে ফ্ৰিজত আমি ভৰাই থ'ব পাৰিম? একেবাৰে সহজ, ফ্ৰিজটো খুলি গাধটোক ফ্ৰিজৰ ভিতৰত ভৰাই দিলেই হ'ল। নহ'ব নহয় ছাৰ, আগতে হাতীটোক বাহিৰলৈ উলিয়াই ল'ব লাগিব, তেতিয়াহে গাধটোক আপুনি ফ্ৰিজত ভৰাই ৰাখিব পাৰিব। অ'কে, হ'ব দে, তহঁতৰ কথাই হ'ব। ছাৰ, বনৰ সমস্ত পশু পক্ষী জীৱ জন্তু চব সিংহ মামাৰ বাৰ্থডে খাবলৈ গৈছে। তাৰে ভিতৰৰ এজন থাকি গ'ল, সেইজন কোন কওকচোন? মোৰ বোধহয় সেইটো বাঘেই হ'ব। বাঘ আৰু সিংহৰ একেলগে কোনোদিনে নিমিলে নহয়, বাঘেই হ'ব। নহয় ছাৰ, বাঘ কেনেকৈ হ'ব? বাঘটো তাত উপস্থিত আছেই, গাধহে ছাৰ। গাধটোক কেলেই ফ্ৰিজৰ ভিতৰত সোমাই থকা নাই? তহঁতৰ দুটাক মানিছোঁ, কিন্তু মোক আজি বৰ লৈছ দেই। নাই লোৱা আৰু ছাৰ। আৰু এটা লাষ্ট প্ৰশ্ন আছে, এইটো উত্তৰ দিয়ক না প্লিজ। ঠিক আছে, সোধ, কিন্তু এইটোৱে লাষ্ট, আৰু ধেমালি নহ'ব কিন্তু। ছাৰ, এখন ঘঁৰিয়াল ভৰ্তি নদীত যদি আপোনাক পাৰ হ'বলৈ দিয়ে, আপুনি কেনেদৰে পাৰ হ'ব? আইও মা, এইটো কাম কোনোপধ্যেই সম্ভৱ নহ'ব দেই। মই হ'লে নোৱাৰিম, তহঁতিয়ে পাৰ হৈ গৈ যা। কেলৈ নোৱাৰিব ছাৰ? ঘঁৰিয়ালবিলাকে সিংহ মামাৰ বাৰ্থডে খাবলৈ গ'ল নহয়। আপুনি আৰামত সাঁতুৰি নদীখন পাৰ হৈ যাব পাৰিব।